পৃথিৱীৰ মানুহ যিমানেই শক্তিশালী নহওক কিয় তাৰ প্ৰিয়জনৰ ওচৰত সি সদায় দুৰ্বল। পিন্ধাৰ কাপোৰ আৰু সম্পৰ্ক একেই। যিমানেই পুৰণা হ'বলৈ ধৰে সিমানেই অৱহেলা বাঢ়িবলৈও ধৰে। পৰিস্থিতি যেনেকুৱাই হওক, ভাল কিংবা বেয়া, সদায় হাঁহি মুখে থাকিবলৈ চেষ্টা কৰিবা। কাৰোবাক খুব বেছি আপোন কৰিব নালাগে, কাৰণ আপোন মানুহবোৰেই জানে কাক কেতিয়া আঘাত দিব লাগে। এটা কথা কি জানা, অতিৰিক্ত ভালপোৱাই মানুহক এদিন অতিৰিক্ত কন্দুৱাই। যদি কাৰোবাক মাৰি পেলাব বিচাৰে তেতিয়াহ'লে তাক খুব বেছি ভাল পাবলৈ আৰম্ভ কৰক। তাৰপিছত লাহে লাহে অৱহেলা কৰিবলৈ আৰম্ভ কৰক। তাৰপিছত হঠাৎ এদিন এৰি দিয়ক। চকুৰ টোপনিটো সেই কাহিনীয়ে যিয়ে এটা সময়ত কৈছিল, বহুত ৰাতি হৈ গ'ল, হৈ যোৱা। ইমান সুন্দৰ ৰূপেৰে কি কৰিবা যদি চৰিত্ৰ ভাল নহয়? ইমান আবেগেৰে কি কৰিবা যদি বিবেক নাথাকে? শিক্ষা দি কি কৰিবা যদি ব্যৱহাৰটো ভাল নাথাকে? বেষ্ট ফ্ৰেণ্ড সকলোৱেই হ'ব নোৱাৰে, একমাত্ৰ সিয়েই তোমাৰ বেষ্ট ফ্ৰেণ্ড হোৱাৰ যোগ্য, যোনে তোমাক বুজি পোৱাৰ ক্ষমতা ৰাখে। সম্পত্তি চাই সম্পৰ্ক আৰু সৌন্দৰ্য চাই ভাল পোৱা কেতিয়াও চিৰস্থায়ী নহয়। সকলো প্ৰতিশোধ আপুনি নিজেই ল'বলৈ নাযাব, নহ'লে আপুনি আৰু তাৰ মাজত কোনো পাৰ্থক্য নাথাকিব। বৰং কিছু কিছু প্ৰতিশোধ সময়ৰ ওপৰত এৰি দিয়ক। সকলো বস্তু উভতি পালেও সৰুকালৰ সেই দিনকেইটা পোৱা নাযায়। জীৱনৰ প্ৰথম কাপোৰটো পিন্ধিব লাগে বেলেগৰ হাতেৰে, আৰু জীৱনৰ শেষ কাপোৰটো পিন্ধিব লাগে বেলেগৰ হাতেৰে। সেইকাৰণে কেতিয়াও অহংকাৰ কৰিব নালাগে। মৰমৰ ভিউৱাৰ্ছসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ অন্যান্য ভিডিঅ'বিলাক চাব। ভালেই থাকক, সুস্থ থাকক।